Ôi nàng qua làm hốc ôi lên thì thôi মই একদম আহিবই পৰা নাই হ'লে নহয় গম নাম আৰম্ভ কৰিলে আকৌ আপুনি দেৰি কৰিছে কেলে দেৰি হ'লো গোটেই জঞ্জাল মাৰি গৰুৱে ছাগলীয়ে এতিয়াহে আহিছোঁ আকৌ কৃষ্ণ 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 ভাত কিহে খালে এই ভাতনো কিহে খাবি আৰু আলু এটাকে বইল কৰিলোঁ ভাততে দি দিলোঁ সেই আলুটোকে এইটো পিটিকা কৰি সেনেকৈ খাইছোঁ তইনো কিহে খালি মইনো কিহে খাম মোৰ একে ঢেকীয়া ভাজি আৰু দাইল ধেয়াকৈ খাই আহিলোঁ হেৰি নহয় কথা এটা গম পাওঁ নাই এই ভাকুলি বুঢ়ী যে বোৱাৰীয়েকৰ কথা গম পাওঁ নাপায় 10,000 চেকখন লৈ পিনে লাগে সেই হিমন্ত দিয়া চেকখন লৈ পিনে পলালে নহয় বিচুতীয়া দেই আজিকালি বোৱাৰীবোৰ বিচুতি কিন্তু আকৌ দেই সঁচাকৈ বিচুতীয়া মই এইবোৰ মনিয়ে নাপাওঁ দেই পলালেতো আকৌ তাৰপিছত সেইবিলাক জীয়েকক বোলে মাকেই পলুৱাই দিলে ঢেৰ পলাইছে নিউজে চিউজে দেখিছোঁ গোটেই 10,000 টকীয়া চেক পাই বোৱাৰীবোৰ গোটেইখন পলাইছে দেই গোটেইখন পলাইছে এই ছোৱালীজনীয়ে মোক ফটো এখন দিছিলে কাৰ লগত পলাই গ'ল চাওঁ ফটোখন দেখাওক ৰচোন দেই ইয়াতে আছিলে ক'তনো গ'লগৈ জানো ইয়াতে থৈছিলোঁ ফটোখন এইখন চা দেখিছা হয়নে লওক মাকে পলুৱাই দিলে মাকেই পলুৱাই দিছে মাকৰ হাত আকৌ সেইবিলাক গড়টো হেনো ভাগুলি বুঢ়ীবোৰৰ পিতেকটো হেনো ভাল নহয় বোলে সেই টকা পইচা নোহোৱা নহয় জানো এতিয়া সেই টকা পইচা থকা মানুহ এটালৈ পঠিয়াই দিলে চেংনাই থাকে দেখিছা ভাগুলি বুঢ়ী এইহঁতৰ ঘৰনো কি অৱস্থা ভাল হ'লেও আৰু খাবলৈ দুবেলা দুমুঠি পায় আৰু দুইটাকে চেংনাইলৈ পঠিয়াই দিছে এইয়া চা ফটো কেনেকুৱা এইটোকো দে 10জনীমান অনা নিচিনা লাগিছে আৰু 10জনীমান অনা নিচিনাহে লাগিছে দেই দেখিবলৈ আইতা পৰিলে হৰি ৰাম কৃষ্ণ কৃষ্ণ আৰু এটা কথা জানো নাই এই মাইনী আকৌ মাইনী চি নকবি আৰু আজিকালি বোৱাৰী কেনেকুৱা গম পাইছনে যিখন বোৱাৰীও আমাৰ দিনৰ সেনেকুৱা নাই বুঢ়ী হ'লেও সি এতিয়ালৈকে একদম ষ্টাম্পটো সমানে 100টা ফুট লওঁ দেই মাইনীয়ে যিকণ ফুট লয় সেই নিগনি গুকণৰ সমান নিগনিও তাতকৈ বেছিহে থাকে তাতকৈ অকণমান নিগনিও বেছিকৈহে থাকে নেকি হয়তো আকৌ নিগনিও বেছিকৈ থাকে যিকণ ফুট লয় মই কৈছোঁ নহয় এইবোৰ বোৱাৰী মানুহৰ চিন নেকি তাৰপিছত চুলি বেনু গুঠি গোটেইখন বিয়া খাবলৈ যাব নামলৈ যাব পূজালৈ যাব বেনু গুঠি যায় একদম মোৰ সেই একদম চকু প্ৰতি দেখিব নোৱাৰোঁ দেই নিজ প্ৰতি দেখিব নোৱাৰোঁ মোৰ বোৱাৰী আকৌ সেনেকুৱা কৰিবলৈ হ'লে ফলা খৰিয়ে আকৌ একদম পিঠি ফালি পেলাম আকৌ দেই মই সোধাই নিদিম আকৌ হেৰি নহয় আৰু এটা কথা গম পাই নাই এই যে গগৈ ভকতৰ বোৱাৰীজনীও পলালে নহয় 10,000 টকীয়া চেক পাই দেখিছ মই গম পাইছিলোঁ সেইজনীও পলাব বুলি একদম বিপদহে হ'ল আৰু দেই 10,000 টকীয়া চেকখন দি পেলাই বিপদহে হ'ল ইজনী বোৱাৰী পলাইছে বোলে সিজনী বোৱাৰী পলাইছে কৃষ্ণ দেই এইবিলাক ভগৱানৰ আসনত পাতিব নালাগে আকৌ নামঘৰত লোকৰ কথা হ'লেও আকৌ নপতাকৈ নোৱাৰো নহয় নোকোৱাকৈ নোৱাৰো কথা পাতিবলৈ আমি আকৌ ওলাই দেখিবা যাক শত্ৰু নেদেখিবা তাক বুলি কোৱা কথাষাৰ মানি চলোঁ কিন্তু দেই শত্ৰু বুলি কেতিয়াও নাভাবোঁ কিন্তু এতিয়া পলাই গৈছে আকৌ তাই স্বভাৱে এনেকুৱা আকৌ আইধা পৰি কৃষ্ণ আৰু হেৰি নহয় সিজনী চা ৰঙিলিক চা কেনেকুৱা ৰঙা চাদৰখন পিন্ধি পিনে নামঘৰলৈ নাম ল'বলৈ আহিছে চাহ দি আছে কোনজনী চাহ খাব দেই হয়তো এই নামলৈ বাৰু নামঘৰত নাম লৈ আছে তাইনো বাৰু সেই ৰঙা কাপোৰযোৰনো বাৰু পিন্ধি আহিব লাগে নে নামটো ৰঙিলী হ'ল বুলি নেখাওঁ দেই মই তাৰ হাতে দিয়া চাহ নেখাওঁ চাহ কেনেকৈ চাহ খাব দেই ইয়াতে বিস্কুটো আছে খাব হয় চাহ কেনেকৈ দিছে বহি লোৱা নাই ঠাইখন মুচিও চাহ কাপ দিয়া নাই ভকতক কেনেকৈ চালি মই নেখাওঁ দেই তাই হাতে নাই লোৱাটো আকৌ হৰণ চৰণ নাই লোৱা তাই হাতেনো চাহ খামনে নেখাওঁ দেই বৰমা এয়া চাহ খাব দেই এয়া চাহ এয়া বিস্কুট খাব দেই দিয়া কাপোৰযোৰ ক'ৰ পৰা আনিছিলা হয় বহুত ধুনীয়া লাগিছে ইমান ৰঙা জঙা বিস্কুট কি মোক অগিতা অকলে খাবলৈ দিছা নে কি
অকল আপোনাকে দিয়া নাই এইফালেও দিব চাহকণ চাহ দুকাপ দিছোঁ বিস্কুট একেখনতে প্লেটতে দি দিছোঁ আৰু নামঘৰত আকৌ প্লেট ইমান নাই নহয় খাব দেই চাহ এইটো কি বিস্কুট আকৌ একদম কটা বিস্কুট নে কি ইমান ডাঙৰ চাহকাপ দিয়া দিয়া খা দুইজনীয়ে মিলি খাওঁ বোলে তাই হাতে বোলে চাহ নাখাওঁ বোলে তাই হাতে চাহ নাখাওঁ বুলি কৈ বোলে কেনেকৈ খাইছে চাই এবাতি বিস্কুটকেইটা গোটেইকেইটা খাই পেলালে তই মই বোলে ভাগ কৰি খাম বুলি কৈ নিদিলে বিস্কুট তাৰ পৰাই বুজিছ চাহকাপ আকৌ ভাল লাগিছে সেই গৰু গাখীৰ নে কি হয় ৰঙিলী হয় শুনচোন ৰঙিলী হয় এইবিলাক হ'ব ইমানকৈ সুধি থাকিব নালাগে গৰু গাখীৰ চাই হ'ব পাই শুনচোন গৰু গাখীৰ চাহ নে কি বৰ ভাল লাগিছে আৰু অকণমান দেচোন গৰু গাখীৰ হয় গৰু গাখীৰ দিছোঁ ৰ'বা অকণমান আনি দিছোঁহি দেই দে ইয়াতে বাকী দে হয় গ'ল দেই এইখিনি লৈ যাবি বুঢ়ীজনী একেবাৰে বেলেগত আকৌ মোৰ হাতে চাহে নাখায় এতিয়া আকৌ একদম দেখিছ না অকণমান দে গাখীৰ চাহ এইফালে চুগাৰ আছে বুঢ়ী গোটেই মিঠাইকেইটা খাই পেলাইছে এনেকুৱা খুকুলি বুঢ়ী দেই যদি একদম বেলেগ খুকুলি বুঢ়ী আৰু শুন আকৌ হেৰি নহয় আমাৰ একেবাৰে ল'ৰাটোক কৈছোঁ সৰু ল'ৰাটোক কৈছোঁ তই যদি বোলো বোৱাৰী আনৰ একদম ভাল এজনী আনিবি আকৌ দেই এইবিলাক স্বভাৱ আজিকালি বোৱাৰী নালাগে দেখিছে এজনী ৰঙা কাপোৰ পিন্ধি আহিছে সেনেকৈ শৰণলৈকে চাহ দিছে তাৰপিছত আকৌ এই আমাৰ বোৱাৰী আকৌ শৰণ ভোজন আগতীয়াকৈ দিয়াই আকৌ সেনেকৈ কৈছোঁ দিয়াই নিব শৰণ ভোজন দিয়াই নিব দেই বোৱাৰী হ'লে শৰণ ভোজন দিয়াই নিব মই কৈছোঁ মোৰ বোৱাৰীয়ে কিন্তু এচটা ফুট ল'ব লাগিব কিন্তু ফুট চটাহে বোৱাৰী মানুহৰ চিন আৰু এই নিগনি গুকনৰ সমান ফুট ল'লে মোৰ ঘৰত কিন্তু নচলিব দেই আধা পইচা কৃষ্ণ আৰু হেৰি নহয় মোক এতিয়া হেৰি সৰু পানী চুবলৈ লাগিছে সৰু পানীকণ চুই দিয়া শুনগৈ তাৰপিছত আকৌ তোৰ লগত কথা অলপ আছে নামঘৰত আকৌ লোকৰ কথা পাতিব নাপায় নহয় হলোৱানো বেলেগত লগেই নাপাওঁ দেখোন বেলেগতনো আজিকালি লগ পাবলৈ সময়েই নাই ইয়াতে আকৌ কথাখন পাতিলেহে পাতোঁ মোৰ মোবাইলটো ক'ত গ'ল এইটো এইটো কিবা এটা লগাই থৈ যাওঁ এটা চাই থাকিবি দেই দিয়ক চাই লওক এইখন চাই চিৰিয়েলখন ইমান ভাল লাগে মোৰ সেই ডাঙৰ বৰীয়াই দেখুৱাই আকৌ এখনকে চাই থাক দিয়ক চাই থাকোঁ এইখনকে নাম হেৰি হোৱালৈকে আৰু প্ৰসাদ খাব হোৱালৈকে এইখনকে চাই থাকোঁ সৰু পানীখন চুই থোৱা দে যাওক চুই আহকগৈ দেখিছা না এইজনী বুঢ়ীজনী দেখিছা না একেবাৰে লোকৰ বদনাম গাবলৈহে আহে নামঘৰলৈ একেবাৰে লোকৰ বদনাম গাবলৈহে আহে লোকৰ বদনামহে গাবলৈ আহে কি বদনাম নিজৰ বুঢ়ীজনীটো কি ভাল চুলিয়ে কণতে কাটি থৈছে একেবাৰে